Let's start the video. So finally আহিলো জিমখানা আহিলো বহুত দিনৰ অপেক্ষাৰ পাছতে জিমখানা আহিলো খোৱাত ব্যস্ত পুৰা খোৱাত ব্যস্ত মানে কৈছো না Hello guys, good morning. সকলোকে স্বাগতম জনাইছো মৌজুদি ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো এফালে যোৱাৰ প্লেন লৈ পিনি বনাইছো। ভিডিঅ'টো প্ৰথম আৰম্ভ কৰিছো মোৰ হোষ্টেলৰ পৰা আৰম্ভ কৰিছো। এখন মই থাকো ইয়াত হোষ্টেল হয়। এয়া মোৰ হোষ্টেল। সো আজি ভিডিঅ'টো এফালে যাম বুলি ভাবিছো। লগৰজনে লগ ধৰিছিলে যোৱাকালি এফালে যাম বুলি, কিন্তু তালৈ যাব নোৱাৰিলো। গোলাঘাটত থাকো যেতিয়া গোলাঘাটতে থকা এখন ঠাইলৈ যাম বুলি ভাবিছো। জেগাডোখৰৰ নামটো মই ৰিভিল নকৰোঁ বৰ্তমান এতিয়া। আপোনালোকে থাম্বনেইল চাই হয়তো গম পাবই পাৰে মই ক'লৈ যাম কি কৰিম আজি দিনত। বহুতো অসমীয়া চিৰিয়েল হওক বা চিনেমা হওক বহুতো তেনেকুৱা শ্বুটিং হৈছে, আমি সৰুৰ পৰা দেখি আহিছোঁ। বিশেষকৈ মই সেই বৰ্তমান এতিয়া সেই ঠাইডোখৰ এখন ধুনীয়া ৰিজৰ্টলৈ ট্ৰান্সফাৰ কৰিছে। প্ৰথম এডোখৰ ৰাস্তাটোৰ পৰা সোমাই এয়া আৰু সোমাই আহিলোঁ। সোমাই আহিয়ে প্ৰথমে বাওঁ ছাইডে যদি ঘূৰোঁ, বাওঁ ছাইডে ঘূৰিলে ছিকিউৰিটি পইণ্ট এটা আছে, ছিকিউৰিটি পাৰ্চন তাত থাকে। আৰু যদি তাৰ পাছত লাহেকৈ ঘূৰোঁ, এইটো এটা অ'পেন প্লেচ। আৰু এইফালে যদি লাহেকৈ ঘূৰোঁ, ৰাইট হেণ্ড ছাইডে পাৰ্কিং স্পট এটা আছে, পাৰ্কিং প্লেচ। আৰু এনেকৈ ৰাস্তাটোৰ মাজে মাজে আমি ৰাস্তাটো দি সোমাই গৈ আছোঁ। দুইফালে কিমান ধুনীয়া এটা স্পট চাওকচোন আপোনালোকে। দুইফালে গছ গছনি আছে, গছ গছনি থাকি পিনি তাৰ মাজত এটা ধুনীয়া ৰাস্তা আৰু এটা ইমান ধুনীয়া পৰিৱেশ, কোনো হাই হুলস্থুল নাই, কিমান ভাল লাগে। আৰু যদি আপোনালোকে ভালকৈ মন কৰিছে, চাৰিওফালে দেখিছেনে অকল ধুনীয়া ধুনীয়া ফুল গছ বা ফুল মানে ধুনীয়া ধুনীয়া এখন গছ আছে, ফুল গছ বা গছ গছনিবিলাকেই আছে। সেইবিলাকে মানে পৰিৱেশখন ভাল কৰি তুলিছে, মানে পৰিৱেশখন বৰ ধুনীয়া কৰি তুলিছে। চ' তাৰ কাৰণে মানে ভাল লাগে দেখি পিনি, আৰু সোমায়ো ভাল লাগে। তাত কি আছে কি নাই বস্তুবিলাক দেখিলে বেছি ভাল লাগে। আৰু যিটো সোমাই এইটো ঘৰটো দেখিছে, সেইটোৱে মেইন পইণ্টটো, য'লৈ আহিছোঁ আজি আমি। অহাৰ উদ্দেশ্য সেইটোৱে দেখিছেনে। এই পইণ্টটোত লিখা আছে গোলাঘাট জিমখানা। এইফালে আছে এইটো জিমখানা, আৰু এয়া লিখা আছে দলোজান টি কো প্ৰাইভেট লিমিটেড। আৰু তলত লিখা আছে গেষ্ট ৰুম, এইফালে আছে। আৰু যদি এইফালে অকণমান দূৰ আহোঁ, যিটো সোমাই পিনি এটা অ'পেন স্পট দেখিছিলোঁ, সেইটো চেলিব্ৰেশ্যনৰ কাৰণে আছে। যিকোনো ধৰণৰ পাৰ্টি হওক বা কিবা হওক, তাত চেলিব্ৰেশ্যন কৰিব পাৰে আপোনালোকে এই স্পটটোত। আৰু যিটো এইফালে আমি পঢ়ি আহিছিলোঁ চাইনবৰ্ডখনত টি ছেক্টৰৰ লগত মিনছ আপোনাৰ তাত লিখা আছিলে দলোজান টি, তাৰ লগত জড়িত এই ঘৰটোতে কিবা এটা আছে। মানে ধৰক কিবা টি প্ৰডাকশ্যনৰ লগত জড়িত হ'ব পাৰে, বা এখেতসকলৰ লগত কিবা টাই আপ থাকিব পাৰে, বা কিবা থাকিব পাৰে, যদিও মই বিশেষ ভালকৈ নাজানো। গৈছিলোঁ, আপোনালোকক দেখাম বুলি গৈছিলোঁ, বাট খালি তাত কোনো ধৰণৰ মানুহ নাপালোঁ বা কোনো হেৰি নাপালোঁ তাৰ বিষয়ে ভালকৈ জানিবলৈ বা শুনিবলৈ। আৰু যদি কিবা ইয়াত কি হয় কি নহয় নাজানো, যদি কোনোবাই জানে এই ছেক্টৰটোত কি হয় কি নহয়, আপুনি অকল জনাবচোন কমেণ্ট কৰি পিনি। আৰু এটা কিমান সুন্দৰ পৰিৱেশ চাওকচোন। ইয়াত মৰ্ণিং টাইম হওক বা ইভিনিং টাইম হওক, মৰ্ণিং ৱাক বা ইভিনিং ৱাক কৰিও কিমান মজা লাগিব। বিশেষকৈ ক'বলৈ গ'লে মৰ্ণিং টাইমত বহুত ভাল লাগিব আপোনাৰ, ঠাণ্ডা পৰিৱেশটো। চাৰিওফালে ইমান ধুনীয়া, মানে সোমাই পিনি ইমানেই ভাল লাগিল যে আপুনি ক'বলৈ মোৰ কোনো ভাষা নাই বুলিও ক'ব পাৰোঁ। মানে ইমান ধুনীয়া এটা প্লেচ। ইমান দিনৰ পাছত গৈছোঁ গোলাঘাটত। থাকিলোঁ আজি ইমান বছৰে থাকিলোঁ, কিন্তু গোলাঘাটত থাকি পিনিও ইমান দিনৰ পাছত গৈছোঁ মই এই প্লেচখনলৈ। এনেকৈ সোমাই গৈ পিনি আমি বিল্ডিংটোলৈ সোমালোঁ, জিমখানাৰ যিটো মেইন পইণ্ট বিল্ডিং, সেই বিল্ডিংটোলৈ সোমালোঁ। ৰেষ্টুৰেণ্টত সোমাই আহি পিনি এখন বৰ্ড দেখিলোঁ। বৰ্ডখনত লিখা আছে এফিলিয়েটেড ক্লাবছ গুৱাহাটী জিমখানা এণ্ড ইণ্ডিয়া ক্লাব। এইটো কি হয় মই বিশেষ ভালকৈ বুজি নাপালোঁ বা নাজানিলোঁ। আৰু ইয়াত এটা ধুনীয়াকৈ সুন্দৰ এটা পইণ্ট আছে আমব্ৰেলা ৰাখিবৰ কাৰণে, মানে ছাতি ৰাখিবৰ কাৰণে। এনেকৈ ভিতৰলৈ সোমালোঁ। এই দেখিছেনে কি ধুনীয়া চোফাবিলাক ইমান ধুনীয়া ধুনীয়াকৈ ৰাখি থৈছে। আৰু সোমাই পিনি যিটো মেইন ৰেষ্টুৰেণ্ট হয়, ৰেষ্টুৰেণ্টখনৰ এটা ধুনীয়া নাম দি থৈছে। নামটো হৈছে কেমেলিয়া। শুনিও ভাল লাগে ন, কেমেলিয়া মানে কিনো, মিনিংটো জনাবচোন। আৰু এইফালে আহিলোঁ, ৰাইট হেণ্ড ছাইডে ঘূৰিলোঁ, তাতো এটা ৰুম আছে। এই ৰুমটোতো ধুনীয়াকৈ পাৰ্টি চাৰ্টি কৰিব পাৰে আপোনালোকে নিজে নিজে। মানে যদি আপোনালোকে ভাবে তাতে কৰিম বুলি, সিটো ৰুমত, সেই ৰুমটোতো কৰিব পাৰে, বা ৰিজৰ্টতো, এখন ৰেষ্টুৰেণ্টতো খাব পাৰে, বা ভিতৰতো সোমাই খাব পাৰে। এইটো হৈছে ফ্ৰণ্ট অফিচ, ইয়াত যিটো ৰিচিপশ্যনিষ্টবিলাক থাকে, আমাৰ
ৰিচিপশ্যনিষ্টবিলাক থাকে তাতে থাকে কামবিলাক তাতে পাপাই অপাৰেট হয় আৰু অকণমান এনেকৈ ওলাই আহিলোঁ ওলাই আহি পিনি বাহিৰফালে অকণমান চাওঁ বুলি ভাবিলোঁ চাওঁ বুলি আহিলোঁ চ' এনেকৈ এয়া বাহিৰত আপোনাৰ এইবিলাক আছে ৰিজৰ্টৰ এইটো বেক চাইড হয় বাহিৰলৈ ওলাই আহি পিনি আপুনি যদি এইফালে অকণমান ঘূৰি দিয়ে ঘূৰি পিনি বেক চাইডটো হয় সেইবোৰ আপোনাৰ ৰুমবিলাক যিবিলাক ভিতৰৰ পৰা আছে দেখি গ'লে আপোনালোকে পাব টেবুল চকীবিলাক ধুনীয়াকৈ আছে সজাই থোৱা তাতে বহি পিনি আপোনালোকে ডিনাৰ কৰিব পাৰে বা যিকোনো ধৰণৰ পাৰ্টি বা কৰিলে তাতে কৰিব পাৰে অকণমান ওলাই আহিলোঁ বাহিৰলৈ ওলাই আহি পিনি এইফালে এইবিলাক বিল্ডিংবিলাক আছে আপোনাৰ বিল্ডিংবিলাক আছে এই বিল্ডিংবিলাকতে নিজৰ নিজৰ যোনটো মানে যাৰ যি ডিপাৰ্টমেণ্ট হয় বা যাৰ যি কাম হয় চব তাত তেনেকৈ ধৰণে কাম কৰি আগবাঢ়ি গৈ থাকে চবে এইফালে অকণমান বাহিৰলৈ ওলাই আহি পিনি এই ছাইডটোত যদি যোৱা হয় এই বৰ্ডখনত লিখা আছে কিবা এটা বস্তু তাত লিখিব পাৰিম চক এইটো বস্তু লিখা আছে লিখিছে নহয় কি লিখা আছে পঢ়ি ল'ব আপোনালোকে কি লিখা আছে মই নপঢ়িলোঁ কাৰণ ইংলিছটো বৰ ভালকৈ নাজানো মই সেইকাৰণে নপঢ়িলোঁ আৰু বুজাব মন নগ'ল এইফালে সোমাই আহিলোঁ সোমাই আহি পিনি আপোনালোকে এয়া সৰু ল'ৰা ছোৱালী বাচ্চা থাকিলে তাত খেলিব পাৰে সৰুকৈ এখন জোলনা আছে ডেক'ৰেশ্যন কৰি আছে বহুত ইনগ্ৰেট কৰি আছে আৰু বহুত বস্তু বেলেগ বস্তু ইয়াত এটা জিমো আছে এইটো জিম হয় আপোনালোকে যদি নিজৰ শৰীৰ চৰ্চা কৰিব বিচাৰে মানে ৱৰ্কআউট কৰিব পাৰে তাৰ ইয়ালৈ আহিব পাৰে আপোনালোকে ৱৰ্কআউট কৰিবৰ কাৰণে চব জেগাতে চাওকচোন এইটো ছাতিৰ কাৰণে এটা ৰাখি থৈছে এয়া সোমাই আহিলোঁ এটা ছুইমিং পুল আছে ভিতৰত বৰ ধুনীয়া ছুইমিং পুল এইটো এনেকুৱা ছুইমিং পুল একচুৱেলি সঁচাকৈ ক'বলৈ গ'লে আমি গোলাঘাটত দেখি পোৱা নাই কিন্তু ইয়াতে মই প্ৰথমবাৰ সোমাই পিনি দেখিলোঁ সাঁতুৰিবলৈ মন আছিলে কিন্তু লগত বা পানীত নামিবলৈও মন আছিলে পানীত নামিব নাজানো বা হেৰি হয় তো সেইটো কাৰণে নকৰিলোঁ আৰু এফালে ভিতৰলৈ সোমালোঁ ভিতৰলৈ আহি আপোনালোকে এইবিলাক দেখিবলৈ পাইছে ধুনীয়াকৈ এইটো আছে ৰেষ্টুৰেণ্টখন ধুনীয়াকৈ সজাই থৈছে বৰ বিশেষ মানুহ নাছিলে আমি যোৱা দিনাখন লাহে লাহে পাছত আহিছে বাৰু মানুহবিলাক কিন্তু আমি যোৱা দিনাখন বৰ বিশেষ মানুহ নাই কোনো গমো নাপায় আমি এনেকৈ গৈ পিনি যে মানে ভিডিঅ' কৰিম বা কিবা কৰিম কোনো গম নাপায় পাছত আমি সুধি কৰি পিনি কামবিলাক কৰিলোঁ এইবিলাক চব এনেকৈ ধুনীয়াকৈ আছে আপোনালোকে য'তেই মন যায় তাতে তেনেকৈ আপোনালোকে কৰিব পাৰে এইটো এটা কনফাৰেঞ্চ হল টাইপৰ হয় ধৰক ইয়াতে ডাঙৰ কিবা পাতিলে তাতে কৰিব পাৰে আৰু আছে এখন পেইণ্টিং আছে কিন্তু পেইণ্টিংখন কি বুজি নাপালোঁ ভালকৈ কিয় এনেকৈ মানে ছোৱালীজনীক মানে এনেকৈ বা মহিলাগৰাকী এনেকৈ আছে কিবা ডেক'ৰেশ্যনৰ কাৰণে ৰাখিছে যদিও নাজানো কিন্তু বুজি নাপালোঁ কোনোবাই জানে যদি জনাব ইয়াত কিছুমান গিটাৰ্ছৰ ফটো ৰাখি থৈছে গিটাৰ লাভাৰ্ছৰ কাৰণে সেইটো ভাল পইণ্ট আৰু এইটো এটা আছে ন'ইজ স্মকিং জ'ন হয় আৰু বিশেষকৈ ক'বলৈ গ'লে যদি কোনোবাই ৱাইন বা সুৰা ভাল পায় আহিব পাৰে